পূৰ্বৰ আকালকক মোৰ ইউটিউব চেনেললৈ স্বাগত জনালোঁ। আজি আমি নতুন শিক্ষানীতিৰ আণ্ডাৰত FYUGP 4 বছৰীয়া কোৰ্চৰ আণ্ডাৰত এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, যিটো আমাৰ পাঠ্যপুথি আছে যোগাযোগমূলক অসমীয়া, তাৰ আজি আমি ছন্দ অৰ্থাৎ জ্যোতিচিহ্নৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আজি আমি জ্যোতিচিহ্ন কাক বোলে, ইয়াৰ ব্যৱহাৰ ইত্যাদি শিকিম। আজি আমি এক্সামত আহিব পৰা সকলোবোৰ কোৱেশ্চন এনচাৰ আলোচনা কৰিব। সেয়ে আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল জ্যোতিচিহ্ন কাক বোলে? যিবোৰ চিহ্ন বাক্যৰ অৰ্থ প্ৰকাশ কৰিবলৈ, সম্বোধন কৰিবলৈ, ছন্দ ৰক্ষাৰ বাবে বা উশাহ সলাবৰ বাবে বাক্যৰ মাজত বা শেষত ল'ব পৰাকৈ ব্যৱহাৰ কৰা হয়, তাকে জ্যোতিচিহ্ন বোলা হয়। অৰ্থাৎ যিবোৰ চিহ্ন বাক্যৰ শেষত বা মাজত বিৰাম বা বিৰতি লোৱাৰ বাবে ব্যৱহাৰ কৰা হয়, সেইবোৰে হ'ল আমাৰ জ্যোতিচিহ্ন। জ্যোতিচিহ্ন তিনি প্ৰকাৰৰ হয়, যেনে শাশ্বত জ্যোতি, ভাৱজ্যোতি আৰু খণ্ডজ্যোতি। ইয়াৰ পিছত আহিব আমাৰ জ্যোতিচিহ্নৰ ব্যৱহাৰ। পূৰ্ণজ্যোতি দাঢ়ি, বৰ্ণনাত্মক বাক্যৰ শেষত বাক্যটো সম্পূৰ্ণ হোৱা বুলি বুজাবলৈ দাঢ়ি চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে তেওঁ আহিল, এইটো এটা অপটেটিভ অৰ্থাৎ বৰ্ণনামূলক বাক্য। গতিকে এইবোৰ বাক্যৰ পিছত বা চেণ্টেন্সৰ পিছত বিৰতি বা বিৰাম বুজাবলৈ পূৰ্ণজ্যোতি দাঢ়ি ব্যৱহাৰ কৰা হয়। নেক্সট, ইয়াৰ পিছত আহিব আমাৰ অৰ্ধজ্যোতি ছেমিকলন। দুটা পৰস্পৰ সম্বন্ধ থকা বাক্যৰ মাজত ছেমিকলন ব্যৱহাৰ কৰা হয়। ছেমিকলন থাকিলে দাঢ়িৰ আধা সময়ত ৰ'ব লাগে, যেনে ল'ৰাজন আহিছিল, তেওঁক বহিবলৈ দিয়া। আৰু ইয়াৰ পিছত প্ৰশ্নবোধক চিন। প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয়, যেনে তোমাৰ নাম কি, তুমি ক'ত থাকা। প্ৰশ্নবোধক চিন ইয়াৰ পিছত ব্যৱহাৰ কৰা হয়।